নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছো ৰাতিপুৱাতে এইদৰে মায়ে আজি অকনমান পায়স বনাইছিল আৰু মই এফালে ৰদতে চুলি শুকুৱাই আছো লগতে আকৌ ধানো চাই থাকিব লগা হৈছে এফালে আকৌ মাৰ পায়সও হৈ গল খাবলৈ খুবেই ভাল হৈছিল পায়স খাইবই আমি আকৌ নামঘৰলৈ বুলি আগবাঢ়িলো নামঘৰত আচলতে আজি নখোৱা পাতিছিল তাতে গৈ চাহ আৰু মিঠাই খাই লৈছো আৰু এফালে প্ৰসাদ আৰু পায়সও দিলে আৰু হেদিনাখন আচলতে ভিডিঅ' কৰা নহলে পিছদিনা বজাৰলৈ বুলি গৈছিলো লগৰজনীৰ লগতে তাই কেইটামান বস্তু আনিব লগা আছিল আৰু লগতে মোৰো অকনমান উল আনিব লগা হৈ আছিল এহে গৈছিলো ভাবিলো আপোনালোককো অকনমান দেখুৱাও এদৰে আৰু এফালে উলৰ দোকানখনো গৈ পায়ে গলো মোৰ উল অলপ লব লগা আছিল লগতে এডাল কুৰ্চিও লৈ আহিলো আগৰডাল অকনমান সৰু আছিল মোৰ তাকে আজিলে ইমানেই আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে কমেন্ট এটা কৰি জনাব ধন্যবাদ